Hi friends, welcome to my channel. আজি মানে অলপ ফুৰি আহোঁ বুলি ওলালো আৰু এইফালে কিবা শিঙৰি মন্দিৰ আছে সেইফালে যাম আমি তিনজন যাম মোৰ লগৰ ফ্ৰেণ্ডে হয় খঞ্জন যাব মই যাম আৰু সিজু যাব খঞ্জন হাই কৈ দিয়া বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কিছুমানে চাগে ভাবিছে এইডালা আকৌ বাটৰ পৰা কিয় ভিডিঅ'টো আৰম্ভ কৰিলে আচলতে আমি শিঙৰিলৈ যোৱা প্লেনিং নাছিলে কাজিৰঙা যোৱা প্লেনিং আছিলে আৰু সেইবাবে বাটৰ পৰা আৰম্ভ কৰিলোঁ আৰু আগে আগে চিংকু গৈ আছে সেইটো চিংকু গৈ আছে আৰু পিছে আমি দুটা বৰফ গৈ থাকোঁ আমি পাই গ'লোহি ঢেকীয়াজুলি এয়া ঢেকীয়াজুলি একদম মাজত আৰু টাউনৰ মাজত ঢেকীয়াজুলি এই বহুত ভিৰ হৰ্ণ চৰ্ণ বজাই পেলাই গৈ আছোঁ আৰু আগে চিন্তি গৈ আছে এইটো আৰু পিছে খঞ্জন আৰু মই গৈ আছোঁ ব'লক গৈ থাকোঁ আমি আহি পেলাই পাই গ'লোহি সেই শিঙৰি মন্দিৰৰ গেটখন এইখনেই সেই শিঙৰি মন্দিৰৰ গেটখন এইখন গুপ্তেশ্বৰ দেৱালয় বুলি নামটো আছে কিন্তু চবৰে মুখে মুখে শিঙৰি বুলিয়ে আৰু শিঙৰি মন্দিৰ বুলিয়ে চিনি পায় আৰু আমি আহি এই স্থানত এতিয়া সোমাই যাম আৰু লগৰ কেইজনে কোনোবা ফ্ৰেণ্ড এজনক পাইছে সেইকাৰণে অলপ কথা পাতিব গৈছে তাৰপিছত যাম সিহঁত আহিলে এইফালে দিয়ে সোমাই যাম আমি এইখনেই গেটখন চাই লওক বাগানৰ মাজে মাজে গৈ পেলাই বহুত ভাল লাগিছে চাওঁ না দুই চাইডে বাগান আৰু মাজতে ৰাস্তাটো আছে এই মজা লাগিছে দেই আমি আহি পাই গ'লোহি শিঙৰি মন্দিৰৰ এয়া আমি এতিয়া চাকি কিনিম চাকি কিনি পেলাই তাত জ্বলামগৈ চাকি 5 টকা আহি পেলাই একদম ভিতৰ পাই গ'লোহি শিঙৰি মন্দিৰৰ ভিতৰত ইয়াতে চাকি বন্তি জ্বলাই পেলাই আমি ভিতৰত সেয়া ল'মগৈ ময়ো জ্বলাম ৰখক ইহঁতে জ্বলাই লওক তাৰপিছত জ্বলাই আছোঁ মই চাকি আৰু ধূপ জ্বলাই হৈ গ'ল আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ ইয়াতে ভিতৰতে সেয়া সৎকাৰ কৰিব পাৰে আপোনালোকে ভিতৰভাগ খাই থাকক আৰু ময়ো এয়া ভকত বৈষ্ণৱে মহাদেৱৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু ময়ো বিচাৰি লওঁ শিৱলিংগজন তলত আছে ন শিৱলিংগজন তলত আছে ন এই পানীৰ তলত পানীৰ তলত আছে পানী নোলায় নেকি নাৰদে গুপ্ত পানী এক পূজা কৰিছে এখন জ্বালা কৰিলোঁ ঠিক আছে তেতিয়া পানী নুশুকাই নেকি নুশুকাই ৰ'বা সেইকাৰণেতো গুপ্তেশ্বৰ দেখা নাপায় আমি ভিতৰৰ পৰা ওলালোঁ এতিয়া ওলাই গৈ আছোঁ বাহিৰৰ ভাগৰ পৰা গোটেই মন্দিৰৰ দৃশ্যটো চাওক এটা ধুনীয়া সুন্দৰ পৰিৱেশ আছে চাওক সেইটো গণেশ মন্দিৰ হয় আৰু এতিয়া আমি ব'লক পাহাৰত উঠিম পাহাৰত চাওক একদম ওপৰলৈ উঠি গৈ আছোঁ এইফালে নাযায় নেকি এইটো পেটটোৰ কাৰণে পাৰিছে নে নাই ক'ব নোৱাৰো মইতো পাৰিছো বাৰু ই পাৰিছে নে নাই নাজানো ব'লক গৈ থাকো এভাৰেষ্টলৈ যে উঠে যে তেনেকুৱা লগা হৈছে হেই উঠোতে বেগ চেগ লৈ পেলাই উঠিছো তো উঠিলো অলপমান ওপৰলৈকে আহিলো আমি তাৰপৰা উঠিছিলো চাই লওক অলপমান মানে প্ৰায় ওপৰলৈকে আহিছো বাৰু আৰু আছে সেই তালৈকে উঠি চাম ট্ৰাই কৰিম কিমান ওপৰলৈকে উঠিব পাৰোঁ কি হৈছে
জোতা পিন্ধি আহি পাহাৰত বগাব পৰা নাই দেখিছে নহয় সঞ্জু ভৰালি চুচৰি গৈছে এয়া দেখিছে ধৰি উঠিছে আমি কোন কেতিয়াবাই পালোহি সৌ পোৱালি যে যেন তেন উঠিছে আৰু গৈ আছো পৰালে একদম পাহাৰৰ ওপৰত পাই গলোহি এইটো পাহাৰটো একদম ওপৰত বা বহুত হেৰি হৈ গৈছে ইমান ওপৰলৈ উঠি আহিছে চাওক সেইখনে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰখন ওপৰলৈকো লৈ যাম আপোনালোকক দেখুৱাম ব্ৰহ্মপুত্ৰ চাওক ইয়াৰ ভিউ চাওক ব'লক এতিয়া তললৈ যাওঁ আৰু নদীৰ কাষলৈ যাওঁ ব'লক ব্ৰহ্মপুত্ৰ নদীখন এয়া চাওক একদম কাষত আহি গ'লো চাওক ইয়াৰ ভিউটো চাওক কি ধুনীয়া Hold me close till I get up. Time is barely on our side. আমি যে উঠিছিলোঁ সেইটো পাহাৰৰ ওপৰতে উঠিছিলোঁ চাওক তাৰপৰা নামি আহি একদম ব্ৰহ্মপুত্ৰ কাষ পালোহি এয়া চাই লওক We chase the leading us, and love is all we'll ever trust. মন্দিৰৰ পৰা ওলালোঁ মন্দিৰৰ পৰা এতিয়া গৈ পেলাই ক'ৰবাত হোটেলে খাম আৰু ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাইতো আজিলৈ ইয়াতে ভিডিঅ'টো সামৰিছোঁ বাই বাই